হাই দোস্তো, মই ভাস্কৰ। আজি তোমালোকলৈ এটা ভাল টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যদি তোমালোকে বা তোমালোকৰ লগৰে যিকোনো এপছৰ যেনে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু বিভিন্ন ধৰণৰ এপছৰ যদি পাছৱৰ্ড পাহৰে তেন্তে ভয় কৰিবলগীয়া ইয়াত কোনো কাৰণ নাথাকে। কিয়নো আমাৰ মোবাইলত থকা এই যে ক্ৰ'ম ব্ৰাউজাৰ এপটোৰ গৈ ওপৰৰ ফালে সোঁ চাইডে ওপৰৰ ফালে থকা ৰঙা তিনিটা ফুটত ক্লিক কৰি ইয়াত থকা ছেটিংছত গৈ সকলো ধৰণৰ ছাৰ্ভিচ ওলাই পৰে আৰু ইয়াৰে পাছৱৰ্ড আমাৰ বাবে ইম্পৰ্টেণ্ট। সেইবাবে আমি পাছৱৰ্ডত ক্লিক কৰিছোঁ। পাছৱৰ্ডত গৈ ইয়াত দেখিছেনে সকলো ধৰণৰ এপছৰ জিমেইল আৰু পাছৱৰ্ড অট'মেটিক ওলাই পৰে। সেইবাবে যিকোনো ধৰণৰ এপছৰ যদি পাছৱৰ্ড পাহৰে তেনেহ'লে ভয় কৰিবলগীয়া কোনো কাৰণ নাথাকে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।